বৰ ধুনীয়াটো হৈ আছে যে, গা পা ধুই চিকনাটো হৈ আছে যে, বা বেলেগা। কাইলৈ সৰস্বতী পূজা আছে নহয়, সেইকাৰণে মই গা ধুলো আকৌ। আজিৰ পৰা গা ধুই আছো আৰু বুজিছনে। সৰস্বতী পূজা বুলি কওঁতে মোৰ মনত পৰিছে যোৱা বছৰ ঘটনা এটা, শুনিবি নেকি? কচোন ক, কি ঘটনানো শুনি চাওঁ, মোৰ বৰ মন গৈছে শুনিবলৈ। শুন তেতিয়াহ'লে। আমি কলেজত পঢ়ি থাকোঁতে আমাৰ তলৰ বেষ্টত মানে এনেকুৱা ধুনীয়া ছোৱালীজনী আহিছিলে নহয়, চবৰে পচন্দ লাগিছিলে, মোৰো পচন্দ লাগিলে নহয়। তাৰপিছতে তাইৰ নামটো হ'ল লাকি। তাইক পতাম বুলি ভাবোঁ আৰু তাই মানে কলেজলৈ আহে, ক্লাছটো কৰে, আকৌ হোষ্টেল গুচি যায়গৈ। কলেজলৈ আহে, ক্লাছ কৰে, হোষ্টেললৈ যায়, হোষ্টেলখনৰ ওচৰতে আৰু তেনেকৈ থাকোঁতে মানে সৰস্বতী পূজা পাই গ'লে। তাৰপিছতে ভাবিলোঁ সৰস্বতী পূজাৰ দিনাই বোলো প্ৰপ'জ মাৰিব লাগিব। তাৰপৰা সিদিনা আকৌ মই মানে মাল অকণ ধৰিলোঁ নহয়। মাল অকণ ধৰি দিয়াৰ কাৰণে সৰস্বতী পূজাৰ আগদিনা মানে টোপনি বেছি হৈ গ'ল, 10টা মানলৈকে শুইয়ে থাকিলোঁ। মোৰ লগত এই যে টিংকুৱে আকৌ ফোন কৰিলে নহয়, বোলে তোৰ মালটো আজি বোলে একদম ধুনীয়াকৈ সাজি কাচি আহিছে, তই আহি বোলে আজি প্ৰপ'জ মাৰি দেই। সেই বুলি কোৱা দেখি মই একদম খৰধৰকৈ ৰখা নাই আৰু, খৰধৰকৈ একদম কাপোৰ কানি পিন্ধি ল'বলৈ নাই আৰু, বাইকখন ল'লোঁ আৰু ভংকৈ ওলাই গ'লোঁ আৰু গৈ পাই গ'লোঁ সৰস্বতী পূজা মানে একদম গোটেইখন ব্যস্ত হৈ আছে আৰু। তাৰপৰা মোৰ মালটো আৰু ছোৱালী 3জনীমান মানে একদম বহি আছে নহয়। তাৰপৰা মই ভাবিলোঁ দেই, এইজনী ওচৰলৈ গৈ পিনে আজি প্ৰপ'জটো মাৰি দিয়াই ভাল হ'ব। তাৰপৰা গ'লোঁ ওচৰলৈ, লগতো ক'লে ঠেলিকৈ পঠিয়ালে, যা আজিয়ে চান্স পাবি আৰু চান্স নাপাওঁ সেই বুলি কোৱা দেখি গ'লোঁ নহয় ওচৰলৈ। গৈ পিনে ওচৰত লাহেকৈ বহিছোঁগৈ। বহাৰ পিছত মানে ছোৱালীজনীয়ে কৈছে নহয়, বোলে কৈছে একদম বোলে কোনে বোলে গা নধুৱাকৈ আহিছে বোলে, ইমান গেলা গোন্ধাইছে বোলে। আৰু লগতে এনেকৈ কৈছে বোলে 10 টকা এটা দি দিম বোলে, যোনে গা নধুৱাকৈ আহিছে ওপৰলৈ বোলে হাতখন দাঙি দিলেই হৈ গ'ল। তাৰপিছত কি হ'ল বা? তাৰপিছত কি হ'ব আৰু, মোৰ আৰু কেপি খাবলৈও পইচা নাছিলে। মই ভাবিলোঁ হাতখন দাঙি দিলে 10 টকাটো দিবই নহয়, সেইবুলি আৰু মই হাতখন দাঙি দিলোঁ আৰু ওপৰলৈ। তাৰপিছত তাই কৈছে নহয়, গেলাটো চা বোলে, গা পা নোধোৱাকৈ বোলে সৰস্বতী পূজা খাবলৈ আহিছে বোলে, গুজ বোলে, গুজ বুলি কৈ পিনে খেদি দিলে নহয়।